হয়নে? ক'ত আছে ন আপুনি? কি হ'ল হে? কিহৰ ইমান টেটুপোলা চিঞৰ? এই ৰ'বচোন, ভণ্টি আহি আছে। সেই আগবেলাতে পাবহি, নহ'লে আকৌ গাড়ী মটৰবোৰ বন্ধ কৰি দিব নহয়, আহিব নোৱাৰিব। সেইটো কাৰণে আগবেলাতে পাবহি। আপুনি সেই লৰালৈকে যি পায় আনকে যাওকচোন, মাছ অকণমান লৈ আনিব। হয়নে? সেইটোহে খবৰ দিবলৈ ইমান টেটুপোলা চিঞৰ মাৰি আছিলা। হেৰৌ, মই কাম কৰি আছো। এই আজিৰ কাৰণে থকচোন, এইবোৰ কিনো অকল আপুনি কামকে থাকে। টুনটুনো আহি আছে, ভাতকেইটা আকৌ এই সুধা দিব নোৱাৰি নহয়। গোটোৱা এই সৃষ্টিখনৰ মানুহ গোটাই লোৱা। এই আমুকাৰ ধন কোনে খায়? এই আপুনি যে নহয়, দেৰি কৰি থাকক, যাওক। উপায় নাই এই মাইকীবোৰৰ পৰা। দেখো মানে মানুহবোৰ মাতিব। মতাটোৰ ইনকামলৈ চাব লাগে অলপ। দেৰি নকৰিব দেই, সেই আগফালৰ জিৰাখনতে মোনাটো লমি আছে, লৈ যাব। সৰকি পৰিল আৰু মোৰ পইচা কেইটা। এইকেইদিন কিন্তু মই বহুত কষ্টত আছিলো দেই। কিয়? কথাবোৰ খুলি ক'ব নোৱাৰাৰ বাবে। সেই বুলিও নহয় পিছে। আচলতে তোমাৰ ভণ্টি বগীতে কিন্তু মোক বহুত সহায় কৰিলে। তাইক কিন্তু সঁচাকৈ। ভণ্টিৰ বাহিৰে মোৰ ঘৰখনত কোনেও বুজি নাপায়। আচলতে ঘৰখনত থকা অভাৱৰ বাবে চাগে মাহঁতে ধনী ঘৰ বিচাৰিছে। আৰে, মোৰতো কিবা এটা নিজা ইনকাম আছে। মাহঁতেতো সেইটো ভাবিব লাগে। মই ঘৰখনক দুখ দি একো কৰিব নোৱাৰো। আপুনি জানো ঘৰত কথাবোৰ খুলি ক'ব নোৱাৰে? কিন্তু তুমি মোক এৰি সুখী কেনেকৈ হবা? না মই হ'ব পাৰিম সুখী? মই নাজানো কি হ'ব, কিন্তু সময় একেবাৰে চমু চাপি আহিছে। কিবা এটা সোনকালে কৰিব লাগিব। ঐ, এইকেইটা এইডোখৰতে আছে। মই পাতা লগাই দিলো। সোনকালে আহি যা, কাম তামাম কৰিব লাগে। ঐ, কৰ, ভিডিঅ' কৰ। এই ভিডিঅ'টো ভোলাক দেখাব লাগিব। ৰহো, মনে মনে থাক তই। চব গম পাই যাব নহ'লে। একেবাৰে তই চুপচাপ থাক, মই ভিডিঅ' কৰি যাম। বৰ আচিক ওলাই নহয় সি, গম পাই যাব পাপৰি কেনেকুৱা। এতিয়া পিছে আপুনি কি কৰিম বুলি ভাবিছেনো? মই ভাবি থৈছো, যদি আমি ভবাৰ দৰে কামবোৰ নহয়, মই ভবাটোৱে কৰিব লাগিব। ব'ল, এতিয়া হৈ গ'ল কাম। ব'ল পটাপট ব'ল। আমাৰ কথা ভোলাই বিশ্বাসেই নকৰে নহয়, এতিয়া গম পাব। আৰে, আমাৰ কথা বিশ্বাস নকৰিলে কি হ'ব? এই ভিডিঅ'টোতো বিশ্বাস কৰিব ন। ব'লক যাওঁ এতিয়া। যি কৰে চাই চিতি কৰিব কিন্তু। আজি টুনটুনহঁতো আহিব পিছে। ভালেই লাগিব, কিন্তু মাহীজনীহে। কি হ'ল মাহীজনী? বিয়াখনতো মূল গৰি ধৰোঁতা মাহীয়ে ন। তুমি সেইবোৰ চিন্তা কৰি নাথাকিবা। যি কৰিম মই কৰিম। ব'লক এতিয়া যাওঁ তেনেহ'লে। ব'লা। ৰক্ষা তেওঁ, এই মানুহজনক আকৌ মনাবলৈ বৰ দিগদাৰ নহয়। যি নহওক, বজাৰকেইটা কৰি আনিলে তেওঁ। বস্তুকেইটা উলিয়াই পেলাওঁ আৰু। মাছকণো ফ্ৰাই কৰি থৈ দিওঁ, বাকীখিনি বনাই থাকিম লাহে লাহে। মোৰ গোসাঁই, এই গোটেই গালচোন গেলাপুঠি মাছ আনিলে হয়। এই তাইক বাৰু সেই মই গেলাপুঠি মাছৰ পৰা খুৱাম নে? ভাবিছো, এই মানুহজনে ইমান মৌ হানি কথা কৈছিলে। গেলাপুঠি মাছৰ পৰা লৈ পিনি মোক ঠগিবলৈ আহিছে। খুৱাম বাপেকে আজি ভাত। ইমান কৃপণ মানুহ মই ক'তো দেখা নাই আৰু দেই। টেঙাই গৈছে গেয়া মানুহটোৰ পৰা মোক। হেৰৌ, তাইৰ কাৰণে ইমান ভাল জোঁৱাইটো পাইছে। তাইক এসাঁজ ভালকে খুৱাবলৈ একেবাৰে মন নকৰে। ৰহ বাপেকে আজি ঘটিয়ে পানী খুৱাম। দেখিছো নহয় পইচা ক'ত সাঁচি থৈছে। গোটেইকেইটা আনিম ৰহ। ক'ত দেখিছিলো বাৰু? আৰে, সদায় পইচা নাইকে থাকিব। মই যেনিবা নাজানোহে। আৰে, আলহীক আকৌ গেলাপুঠি মাছে ভাত খাব পাৰি নেকি? ৰ বাপেকে, আজি গোটেইকেইটা পইচা উদং কৰি পেলাম। ৰতনী ঘৰত তেলা হালটামান দেখিছো, তাৰে এটা লৈ আনিব লাগিব। ভণ্টিজনীক ভালকে ভাত খোৱাজ খুৱাম আৰু। ডাঙৰ এজনীও ইমান দেৰি পঢ়িনে? তাইকে আনিবলৈ পঠাই দিলো হ'লে নহয়। আহি নাপাবহিয়ে চাগে, ময়ে যাওঁ লৰালৈকে। বন্ধুসকল, চিপছৰ ধন পৰুৱাই খায়, কিন্তু এওঁৰ ধন মই খাম। আপোনালোকে কওকচোন, এইবাৰো আলহীক বাৰু গেলাপুঠি মাছে ভাত খাব পাৰি নেকি? নোৱাৰি নহয়। এওঁ পইচাকেইটা ক'ত লুকুৱাই থৈছিলে ভাল মই দেখিলো, গম পাইছেনে? মনে চাই আছিলো বুলিহে। কিনো কম আৰু আপোনালোকৰ পৰা লুকুৱাম। কেতিয়াবা সেই দুটকা এটকা এনেকে মনে চুৰ কৰো আৰু। অহা খণ্ডসমূহ আৰু বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কাৰণ আমাৰ ডাঙৰে বিয়া হ'বলৈ গৈ আছে নহয়।
অহা খণ্ডসমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ একদম নাপাহৰিব। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ তেনে।